তিনিচুকীয়া জিলাত সংঘটিত হয় এক নিৰ্লজ্জজনক ঘটনা। তিনিচুকীয়া জিলা অসামৰিক চিকিৎসালয়ত 3 দিন পূৰ্বে ডিগবৈৰ হাঁহচৰা ঢেকুৱালীপট্টিৰ নেকজাহান খাতুন নামৰ এগৰাকী গৰ্ভৱতী মহিলাক ভৰ্তি কৰোৱা হৈছিল। কিন্তু মহিলাগৰাকী চিকিৎসাকৰ্মীসকলে যিদৰে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব ল'ব লাগে সেইদৰে গুৰুত্ব লোৱা নহ'ল। তাৰোপৰি মহিলাগৰাকীক চিজাৰিয়ান কৰিবলৈ চিকিৎসক অনুৰঞ্জন মহন্তই 5,000 টকা বিচাৰিছিল বুলিও জানিবলৈ দিয়ে। কিন্তু চিকিৎসকৰ হেমাহিৰ বাবে মহিলাগৰাকী মৃত্যুৰ মুখত পৰে। ফলত সৰব হৈ উঠিল তিনিচুকীয়া জিলাৰ আমচু। উক্ত ঘটনাটোৰ উচিত তদন্ত আৰু চিকিৎসকজনৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে 4 দফীয়া এখন স্মাৰকপত্ৰ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছে সংগঠনটোৱে। অতি দুৰ্ভাগ্যজনক ঘটনা, অতি পৰিতাপৰ বিষয়। তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত যোৱাকালি প্ৰায় 10 মান বজাত যি নিৰ্লজ্জিত কাণ্ড সংঘটিত হৈছে তাক আমি তীব্ৰ ভাষাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা গৰিহণা জনাইছো। কিয়নো অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ডিঙিৰ হিৰ ফুলাই ফুলাই সৰ্বত্ৰে গাই ফুৰে যে শূন্য সহনশীল হ'ব, দুৰ্নীতিৰ বিৰুদ্ধে তেওঁ শূন্য সহনশীল। তেনেহ'লে কিয় আপোনাক অৱগত কৰিব বিচাৰিছোঁ যে আপোনাৰ অন্তৰ্গত চিকিৎসা বিভাগৰ এজন ডক্টৰ মনোৰঞ্জন মহন্ত ডাঙৰীয়াই তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত কৰ্মৰত আৰু তেখেতে এজন পেচেণ্টৰ পৰা 5,000 টকা চিজাৰিং কৰিবৰ কাৰণে খুজিছে। অতি নিৰ্লজ্জতাৰে তেখেতে মুখ মেলি এজন দুখীয়া পেচেণ্টৰ পৰা 5,000 টকা খোজাৰ সাহস কৰিলে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালৈ পোনপটীয়াকৈ আপোনালৈ প্ৰত্যাহ্বান জনাইছো যাতে আপুনি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। লগতে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাকো আহ্বান জনাইছো যাতে আপুনি যি ধৰণে ৰাইজৰ মাজত আপুনি সংবাদ মাধ্যমত আহি যি ধৰণে পৰিসংখ্যা মানুহৰ মাজত বিলায়, তেনেহ'লে আপোনাক অৱগত কৰাব বিচাৰিছো COVID-19ৰ বাহিৰেও মানুহৰ মৃত্যু হয় আৰু COVID-19 অহাৰ আগতো মানুহ মৰিছিলে, হৃদৰোগত মানুহ মৰিছিলে, ডায়েবেটিছত মৰিছিলে, মানুহ কলেৰা ৰোগত মৰিছে ইত্যাদি বিভিন্ন ধৰণৰ ৰোগত মানুহ মৰিছিলে। কিন্তু যেতিয়াৰ পৰা COVID-19 আহিলে তাৰ পাছৰ পৰা কোনো ৰোগত মানুহ নমৰা হৈ গ'ল। কোনো ৰোগৰ চিকিৎসা ব্যৱস্থা প্ৰশাসনৰ তৰফৰ পৰা বা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কৰাৰ কোনো ব্যৱস্থাই নাইকিয়া হৈ গ'ল। তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত সেই একে ঘটনা সংঘটিত হ'ল। কিছুদিন পূৰ্বেও হৈছিল, আকৌ যোৱাকালি হ'ল। এজন ৰোগীক 2 দিন আগত এডমিট কৰোৱাৰ পাছত তেওঁক ভৰ্তি কৰোৱাৰ পাছতো তেওঁৰ চিকিৎসা যি ধৰণে ল'ব লাগিছিল সেইধৰণে নল'লে। আপোনাৰ ডক্টৰে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক মুকলিকৈ কৈছো, আপোনাৰ ডক্টৰ মনোৰঞ্জন মহন্তই এজন পেচেণ্টক, এগৰাকী মহিলাক 26 বছৰীয়া তেখেতক গৰ্ভপাত অৱস্থাত 2 দিন আগত এডমিট কৰোৱা হৈছিল তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত। আৰু এডমিটৰ পাছত 2 দিনত তেওঁ সময় নাপালে সেই মহিলাগৰাকীক, সেই ৰোগীগৰাকীক চাবলৈ, ট্ৰিটমেণ্ট কৰিবলৈ। শেষত 2টা বজাৰ পৰা লেবাৰ ৱাৰ্ডত সেই মহিলাগৰাকীক পেলাই থোৱা হৈছিল। কিন্তু তেওঁ আহি এবাৰো জুপি নাচালে, তেওঁৰ ওচৰত সময় নাপালে। ৰিপৰ্ট কৰিবলৈ দিলে। ডুমডুমাৰ পৰা তিনিচুকীয়া 25 কিলোমিটাৰৰ পৰা ডুমডুমাৰ পৰা তেওঁ যাওঁতে টেষ্ট ৰিপৰ্ট আছিল 10 GM হিমোগ্লবিন তেওঁৰ গাত, ভৰি ফুলা নাছিলে, কোনো ধৰণৰ তেনেকুৱা লক্ষণ দেখা যোৱা নাছিলে, বেমাৰৰ লক্ষণ নাছিলে। এগৰাকী সুস্থ মহিলাক ভুল চিকিৎসা কৰি অপাৰেশ্যন থিয়েটাৰত 5,000 টকা খুজি অপাৰেশ্যন থিয়েটাৰত সুমিয়াই দিলে। আৰু সুমুৱাৰ পাছত তেওঁক কোৱা হ'ল যে চিজাৰিং কৰিব লাগিব, আৰু চিজাৰিঙৰ শেষত চিজাৰিং কৰিব নোৱাৰি অপাৰেশ্যন বেয়া কৰি দিলে আৰু মানুহগৰাকী মৃত্যুৰ মুখত পৰিল। 6 বছৰীয়া এগৰাকী কন্যা আছে। মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। যদি আপুনি পৰিসংখ্যা সংবাদ মাধ্যমৰ আগত দিব বিচাৰিছে তেনেহ'লে আপুনি পৰিসংখ্যা দি নিজকে প্ৰমাণ কৰিব নালাগে। অসমবাসী ৰাইজৰ স্বাস্থ্যৰ প্ৰতি আপুনি কিমান সচেতন, অসমৰ ৰাইজৰ একোজন ব্যক্তিৰ স্বাস্থ্যৰ মূল্য আপোনাৰ ওচৰত আছে, সেই কথা আপুনি প্ৰমাণ পৰিসংখ্যাৰে কৰিব নালাগে। আপুনি কামেৰে নহয়, কথাৰে নহয়, কামেৰে আপুনি নিজকে পৰিচয় দিবলৈ আপোনাক আহ্বান জনাইছো। লগতে স্থানীয় বিধায়ক মহোদয় আপোনাকো আহ্বান জনাইছো যাতে আপুনিও এই দুৰ্ভগীয়া পৰিয়ালৰ খা খবৰ লওক। এজন দক্ষ জনপ্ৰতিনিধিৰ আপুনি বলিষ্ঠ পদক্ষেপ লৈ আপুনি নিজকে প্ৰমাণ কৰক আৰু এই ব্যক্তিজনৰ ঘৰত আহি আপুনি যাতে খোজ খবৰ লয় তাৰ কাৰণে আপোনাক আহ্বান জনাইছো। লগতে আমি এই ঘটনাক পুনৰবাৰ আমি গৰিহণা জনাইছো আৰু প্ৰশাসনক আমি দাবী উত্থাপন কৰিছো। 4 দফীয়া এখন দাবী সম্বলিত স্মাৰকপত্ৰ ইতিমধ্যে আমি তিনিচুকীয়া চাৰ্কল অফিচাৰ ডাঙৰীয়াৰ জৰিয়তে আমি অসম চৰকাৰলৈ প্ৰেৰণ কৰিলো আৰু 4টা দাবী আমি ইতিমধ্যে ঘোষণা কৰিছো, দাবী উত্থাপন কৰিছো। প্ৰথম হ'ল এটা SIT গঠন কৰিব লাগে, নিৰপেক্ষ তদন্তৰ কাৰণে এটা টিম গঠন কৰিব লাগে আৰু ডক্টৰ মনোৰঞ্জন মহন্তৰ বিৰুদ্ধে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে, অনুশাসনমূলক পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু তেখেতৰ অনুজ্ঞাপত্ৰ বাতিল হ'ব লাগে। দ্বিতীয়তে হৈছে
যিগৰাকী মহিলাৰ মৃত্যু হৈছে সেইগৰাকী মহিলাৰ 6 বছৰীয়া এটা কন্যা আছে সেই কন্যাক 10 লাখ টকা FD কন্যাজনীৰ সেই ছোৱালীজনীৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰে যাতে ঘোষণা কৰে আৰু 24 ঘণ্টা সময় আমি বান্ধি দিছো 24 ঘণ্টাৰ মূৰত আমি আশা ৰাখিছো চৰকাৰৰ তৰফৰ পৰা এই কম্পেনসেশ্যন এই ক্ষতিপূৰণ তেওঁৰ কাৰণে যাতে ঘোষণা কৰা হ'ব আৰু চতুৰ্থতে তিনচুকীয়া অসামৰিক চিকিৎসালয়ত যিবোৰ আখুৱা আছে যি আন্তঃগাঁথনিৰ যিবোৰ য'ত আখুৱা আছে সেই আখুৱাসমূহ যাতে দূৰ কৰে তাৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইনফ্ৰাষ্ট্ৰাকচাৰ ইম্প্ৰুভ কৰিবলৈ আমি দাবী উত্থাপন কৰি এখন স্মাৰকপত্ৰ তিনচুকীয়া জিলা চক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে আমি অসম চৰকাৰলৈ প্ৰেৰণ কৰিছো আৰু আমি আশা ৰাখিছো অতি সোনকালে দাবীসমূহ পূৰণ হ'ব। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট NES 24/7 লাইভ।